अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ तो तुम्हारे फ़ोन की भी घंटी बजे। বাপ রে ফ্রেন্ডস, আজি তামাম গরম না, মানে আজিৰ দিনটো কিন্তু ইমান ৰ'দো ওলোৱা নাই, তথাপি ইমান মানে গৰম হৈ আছে। বাপৰে বাপ, ঘামি ঘামি কি অৱস্থা হৈ আছে। তো ফ্ৰেন্ডছ, ৱেলকাম টু মাই চেনেল টেকনিকেল বাবু। ফ্ৰেন্ডছ, আজি আপোনালোকৰ কাৰণে মই আনিছোঁ এনে এটা এপছ, যিটো এপছৰ সহায়ত আপোনালোকে গোটেই ৰাতি গাৰ্লফ্ৰেণ্ডৰ লগত মেছেজ কৰি থাকে হোৱাটছএপত, আৰু ফ্ৰেণ্ডৰ লগত যে মেছেজ কৰি থাকে তাৰপিছত কিবা কাজিয়া হ'লে কি কৰে, সেই প্ৰফাইলৰ পৰা গাৰ্লফ্ৰেণ্ডে মেছেজ কেইটা ডিলিট কৰি দিয়ে। যেতিয়া ডিলিট কৰি দিয়া হয় তেতিয়া কি হয়, আপোনাৰ মোবাইলৰ পৰা মেছেজ কেইটা ডিলিট হৈ যায়, সঁচা না? কিন্তু এই ডিলিট হোৱা মেছেজবিলাক এইটো এপছৰ সহায়ত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। কাৰণ আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক ৰাতি যিকেইটা মেছেজ কৰিলে, বা ফ্ৰেণ্ডে, অকল গাৰ্লফ্ৰেণ্ডে নহয়, সকলোতো গাৰ্লফ্ৰেণ্ড নাই, মানে ফ্ৰেণ্ডে হওক, যিকেইটা মেছেজ আপোনাক কৰিলে ৰাতি, সেই মেছেজকেইটা যেতিয়া আপোনাক মেছেজ কৰিব, মেছেজ কৰাৰ পিছত যেতিয়া আপোনাৰ ফ্ৰেণ্ডৰ মেছেজকেইটা ডিলিট কৰি দিয়ে তাৰ প্ৰফাইলৰ পৰা, তেতিয়া আপোনাৰ প্ৰফাইলতো মেছেজকেইটা থাকিয়ে যাব, কিন্তু আপোনাৰ প্ৰফাইলৰ পৰা মেছেজকেইটা ডিলিট হ'ব, কিন্তু সেইটো এপছৰ মাজত থাকিয়ে যাব। সেইটো এপছটো বহুত কাম নাহিব মই ভাবোঁ। মই কিন্তু একো কামত নহয়, গাৰ্লফ্ৰেণ্ড আছে, কিন্তু মই কোনো চিক্ৰেটলি মানে মেছেজ নাই। তো আপোনালোকৰ যদি মানে দৰকাৰ এনেকুৱা এপছৰ, তো বলক এতিয়া মোৰ লগত কিন্তু এপছ কেনেকৈ কাম কৰে বা এপছটোৰ একচুৱেলি কামটি আপোনালোকক দেখুৱাই আছোঁ মই। এইটো এপছৰ নাম হ'ল নটিছ এপ। এইটো এপ প্লে ষ্ট'ৰত পোৱা যায়, নামটো শুনা তলত কেনেকুৱা নাম, নটিছ এপ। এইটো এপ প্লে ষ্ট'ৰত পোৱা যায়। এইটো এপছৰ টাৰ্ম এণ্ড কণ্ডিশ্যন কি, কেনেকৈ ইউজ কৰিব লাগে মই আপোনালোকক দেখুৱাই আহিছোঁ। তো এতিয়া বলক মোৰ লগত প্লে ষ্ট'ৰলৈ। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিয়া, কমেণ্ট কৰা, আৰু কি কৰিবা যোৱাৰ আগত আৰু এটা কথা, যদি মোৰ ভিডিঅ'টো একচুৱেলি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু লগতে বেল আইকনটো দবাই দিয়া, কিয়নো এনেকুৱা ভিডিঅ' আৰু মই আনিয়ে থাকিম, ডেইলি নহয়, সপ্তাহত 2 দিন হ'লেও এনেকুৱা ভিডিঅ' মই আনিয়ে থাকিম আপোনালোকৰ কাৰণে। তো আপোনালোক প্লিজ মোক অলপ ছাপোৰ্ট কৰা, মোৰ নতুন ভিডিঅ'ত আহিছে, তো আপোনালোকৰ ছাপোৰ্ট হ'লে মই আগবাঢ়ি যাব পাৰিম, আৰু এনেকুৱা আপোনালোকে যদি মোক সাহস দিয়ে তেনেহ'লে মই আগবাঢ়ি যাব পাৰিম, এনেকুৱা ভিডিঅ' বনাব পাৰিম। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো দবাই দিয়া। তো আজিলৈকে ইমানে, নেক্সট ভিডিঅ' আনি আছোঁ।